কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক ক'ব ওলাইছো ঢলা শদিয়াৰ ব্ৰিজৰ কথা। মূল কথালৈ যোৱাৰ আগত মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ, এয়া মোৰ অনুৰোধ। প্লিজ বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰক। এতিয়া আহোঁ মূল কথালৈ। আজি মই ঢলা শদিয়া ব্ৰিজৰ বিষয়ে 10টা ফেক্ট আলোচনা কৰিম। ফেক্ট নম্বৰ 1। ঢলা শদিয়া ব্ৰিজৰ অফিচিয়েল নাম হ'ল ডক্টৰ ভূপেন হাজৰিকা সেতু। এই দলংখনৰ নাম অসমৰ বিখ্যাত ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত ডক্টৰ ভূপেন হাজৰিকা সেতু বুলি নামকৰণ কৰা হৈছে, যিয়ে নেকি শদিয়াত জন্মগ্ৰহণ কৰিছিল। এতিয়া আহোঁ ফেক্ট নম্বৰ 2 লৈ। ঢলা হ'ল তিনিচুকীয়া জিলাৰ লোহিত উপনদীৰ দক্ষিণ পাৰৰ এখন ঠাইৰ নাম আৰু আনহাতে শদিয়া হ'ল উত্তৰ পাৰৰ আন এখন ঠাইৰ নাম। এই ঠাই দুয়োখনক সংযোগ কৰি নিৰ্মাণ কৰা হৈছে ভাৰতবৰ্ষৰ দীৰ্ঘতম মহাসেতু ঢলা শদিয়া ব্ৰিজ। এতিয়া আহোঁ ফেক্ট নম্বৰ 3 লৈ। ঢলা শদিয়া ব্ৰিজ হ'ল ভাৰতৰ দীৰ্ঘতম ব্ৰিজ। এই ব্ৰিজখন অকল ভাৰতৰে নহয়, দক্ষিণ এছিয়াৰ দীৰ্ঘতম সেতু আৰু লগতে গোটেই এছিয়া মহাদেশৰ দ্বিতীয় দীৰ্ঘতম সেতু। গতিকে এয়া আমাৰ অসমৰ বিষয়ে গৌৰৱৰ কথা। এতিয়া আহোঁ ফেক্ট নম্বৰ 4 লৈ। ফেক্ট নম্বৰ 4। 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলঙৰ নিৰ্মাণ কাৰ্য শেষ হয় 2017 চনত আৰু 2017 চনৰ মে' মাহৰ 26 তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই দলংখন মুকলি কৰে। এতিয়া আহোঁ ফেক্ট নম্বৰ 5 লৈ। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা ক্ষীপ্ৰতৰ কৰি উঠাৰ লগতে চীন আৰু ম্যানমাৰৰ লগত যোগাযোগ তথা আৰ্থ-সামাজিক দিশত ন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। গতিকে আমি নিশ্চিন্তে ক'ব পাৰোঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম তথা নৰ্থ ইষ্টৰ কাৰণে এয়া সুনিশ্চিতভাৱে এক মহৎ প্ৰকল্প। এতিয়া আহোঁ ফেক্ট নম্বৰ 6 লৈ। হায়দৰাবাদস্থিত নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড নামৰ এক সংস্থাৰ সহযোগত 938 কোটি টকাৰ ব্যয়ে এই দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। এতিয়া আহোঁ ফেক্ট নম্বৰ 7 লৈ। ঢলা শদিয়া ব্ৰিজৰ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ, প্ৰস্থ হ'ল 12.9 মিটাৰ আৰু স্পেনৰ সংখ্যা হ'ল 183টা। এতিয়া আহোঁ ফেক্ট নম্বৰ 8 লৈ। ঢলা শদিয়া দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত 165 কিলোমিটাৰ কমাই আনিছে। আগতে অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ যাওঁতে প্ৰায় 5ৰ পৰা 6 ঘণ্টা সময় লাগিছিল, কিন্তু এতিয়া 1 ঘণ্টাত অনায়াসে যাব পাৰিব। ফলত প্ৰতিদিনে প্ৰায় কমেও 10 লাখ টকাৰ পেট্ৰল আৰু ডিজেল ৰাহি হ'ব। এতিয়া আহোঁ ফেক্ট নম্বৰ 9 লৈ। বন্ধুসকল, আপোনালোকে চাগে জানেই অৰুণাচল প্ৰদেশ চীনে নিজৰ আণ্ডাৰত বুলি দাবী কৰে। গতিকে ভৱিষ্যতে যদি ভাৰত আৰু চীনৰ মাজত যুদ্ধৰ সৃষ্টি হয় তেন্তে এই দলংখনে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অনায়াসে অতি কম সময়ৰ ভিতৰতে আমাৰ সেনা আৰু যুদ্ধৰ টেংক সীমান্তত উপস্থিত হ'ব পাৰিব আৰু ভাৰতে চাইনাক তেতিয়া উচিত শিক্ষা দিব পাৰিব। এতিয়া আহোঁ ফেক্ট নম্বৰ 10 লৈ। ঢলা শদিয়া ব্ৰিজখন মুম্বাইৰ ৱান্দ্ৰাৱৰ্লী চি ব্ৰিজতকৈ প্ৰায় 3.55 কিলোমিটাৰ ডাঙৰ, যিটো নেকি অলপতে ভাৰতৰ দীৰ্ঘতম দলঙৰ খিতাপ অৰ্জন কৰি আহিছিল। আজিলৈ ইমানতে সামৰিব খুজিছোঁ বন্ধুসকল। আহকচোন এতিয়া ঢলা শদিয়া ব্ৰিজৰ এটা টাইম লেপছ দৃশ্য চাই লওঁ আমি। ঢলা শদিয়া ব্ৰিজখন অসমৰ ৰাজধানী তথা ডাঙৰ মহানগৰ গুৱাহাটীৰ পৰা প্ৰায় 540 কিলোমিটাৰ দূৰত অৱস্থিত আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা প্ৰায় 300 কিলোমিটাৰ দূৰত অৱস্থিত।
এই দলংখন নিৰ্মাণ কাৰ্য 2015 চনতে শেষ হোৱাৰ কথা আছিল, কিন্তু ব্ৰহ্মপুত্ৰ নদীত সঘনে হৈ থকা বানপানীৰ বাবে নিৰ্মাণ কাৰ্য পিছুৱাই যাবলগীয়া হ'ল। চ' গাইজ, আজি ইয়াতে সামৰিব খুজিছোঁ। বহুত কথাই ক'ব আছিল ধলা শদিয়া মহাসেতুটোৰ বিষয়ে। আপোনালোকৰ যদি কোনো মতামত থাকে তেন্তে কমেণ্ট বক্সত জনাওক আৰু অসম তথা ভাৰতবৰ্ষৰ গৌৰৱত ধলা শদিয়া ব্ৰিজৰ বিষয়ে বনোৱা এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সৰ্বশেষত এয়াই মোৰ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰক। কি খবৰ?